ডিব্ৰুগড় চহৰৰ কেপি ৰোডৰ কাষত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত ৮টাকৈ ভাড়াঘৰ ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও লক্ষাধিক টকা মূল্যৰ সা সামগ্ৰী ভস্মীভূত হয়। জানিব পৰা মতে পুৱা জাবৰৰ দম পথৰ কাষত জ্বলাইছিল। তেনে সময়তে মৃদু বতাহৰ ফলত জুই কাষৰ বাঁহৰ ঘৰলৈ বিয়পি পৰে। ঘৰত জুই লগাৰ পিছত সমগ্ৰ অঞ্চলটোত হোৱা লাগে। অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই জনোৱা মতে বিজয় বৌচ নামৰ ব্যক্তিগৰাকীৰ দুটা ভাড়াঘৰ, বন দাস দিলীপ দাসে বসবাস কৰা ভাড়াঘৰ আৰু অমিত বৌচ নামৰ ব্যক্তিগৰাকীৰ ভাড়াঘৰো জুইত জাহ যায়। ততাতৈয়াকৈ উক্ত বাসগৃহসমূহৰ পৰা সকলো লোক ওলাই প্ৰাণ ৰক্ষা কৰে যদিও সা সম্পত্তি জুইত জাহ যায়। পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। হ্যাঁ 10:40 এনেকুৱা টাইমত মই স্থানত আছিলোঁ আৰু চবে কামতে আছিলে। পটককৈ চব চিঞৰি আছে আগুন লাগিলে বুলি। তাৰপিছত ওলাই আহিলোঁ। তাৰপিছত মই কাক ফোন কৰিম, কি ওলাম, পানী চানী দি আছোঁ, পাইপ লগাই আছোঁ, মিস্ত্ৰীৰ ওপৰত কাম কৰি আছে, পানী চানী লগাই নিভাৰ কাৰণে কৰি আছোঁ। আৰু সৰু ঘৰটো চব ভাগ কৰি আছে যে 20-25টামান হৈ যাব আৰু ঘৰ পূৰা জ্বলি একদম চাৰখাৰ হৈ গ'ল। সেইটো মানে ইমান যে ধনী মানুহ এনেকুৱাও নহয়, মানে খাই পিনি চলি আছে। আৰু সেইটো ঘৰৰ মানুহকেইটা আগুন জ্বলাইছিলে, দেখিছিলোঁ আগুন জ্বলাইছে, আকৌ ঘাঁচ জ্বলাইছে আৰু জ্বলাইছে আৰু পিছতে লাগি গ'ল। তেখেতৰে ঘৰ আছিলে, ভাড়া ঘৰ আছিলে, মানুহ নাথাকিলে। এটা মানে হেৰি কৈ গৈছিলে যে ইয়াত আগুন লাগিছে বুলি, নৰ্মেলি কৈ আছে। মই ভাবিছিলোঁ ইয়াত কোনোবাই লগাই গৈছে এনেই। বাহিৰত আহি চালোঁ যে ঘৰটো পূৰা হেৰি হৈ গৈছে। তাৰপিছত এটাকে মানে যিমানখিনি ঘৰ আছে সকলোবিলাক বেৰাৰে হয় আৰু মানে মিডিল ক্লাছ ফেমিলিৰে হয়। এনেকৈ মানে জ্বলি আছে, বৰ বেয়া লাগিছে। এতিয়াতো মোৰ দেখা মতেতো এটা দুটা, ইয়াত এইটোতো 3টা হৈ গ'ল, মানে একেবাৰে হেকি হৈ গ'ল। তাততো সোমাব নিদিয়ে ন, ইয়াত ইমান লাগি আছে ল'ৰাবিলাকে। 3টা ফেমিলি, ইয়াৰ ভাড়াও আছে।